বকুল গছৰ বকুল ফুলেৰে সুবাহিত তুমি জাগৃত মহাবিদ্যালয়, তোমাক প্ৰণাম। তোমাৰ কোলাতে সৃষ্টি নৱজাগৰণ বা নৱজীৱন, তোমাৰ কোলাতেই পঢ়োৱা হয় নৱজীৱনৰ পাঠ। জাগৃত মহাবিদ্যালয়, তুমি ক'ত আছা ৰয়? বকুল গছৰ তলত। তুমি কি দিব বিচাৰিছা বকুল গছৰ তলত ৰয়? শিক্ষাৰ নিৰ্মালী নে বকুল ফুলেৰে সজাব খুজিছা জীৱন পথৰ আলি? বকুল গছৰ ছাঁ লৈ তুমি যে সফল ব্যক্তি সজাইছা, মই ভাবোঁ তোমাৰ এই বকুল ফুল আমাৰ জীৱনৰ পুষ্পবৃষ্টি। বকুল গছৰ ছাঁ নামৰ চাদৰখন তুমি খুলি নিদিবা প্লিজ। তোমাৰ বকুল ফুলৰ ছাঁ তোমাৰ প্ৰধান চিনাকি। মানৱী পুক্তলিকাক নৱ আশাজেৰে শুদ্ধ চৰিত্ৰৰে সজোৱাই তোমাৰ চাগে প্ৰধান ধৰ্ম। সেইবাবে কৰিও গৈছা তুমি তোমাৰ কৰ্ম। প্ৰমিছ কৰিছোঁ, অহিৰ এন্ধাৰ আঁতৰাই শ্ৰমেৰে আনিম তোমালৈ সাফল্যৰ জোনাক। বকুল গছৰ বকুল ফুলেৰে সুবাহিত তুমি জাগৃত মহাবিদ্যালয়, তোমাক প্ৰণাম।